এইটো ব্যক্তিগত পৰ্যায়ত বা সাধাৰণ দৃষ্টিভংগী লোৱা ঘটনা নহয়। 2014 চনত মই হস্পিটেলত থকা অৱস্থাত মোৰ আত্মীয়সকলে পৱন আগৰৱালা নামৰ এজন বিল্ডাৰক এই মাটিখিনি দিয়া হৈছিল কিয় মোক তেতিয়া টকাৰ দৰকাৰ হৈছিল। তেতিয়া 1 কঠা 5 লাচা মাটি দিয়া হৈছিল আৰু বাকী 4 লাচা মাটিত মোৰ এটা লাইব্ৰেৰী আছিল। সেই বেৰা আছে এতিয়াও আপোনালোকে দেখা পাব। মই 6 মাহ কাল চেন্নাইত থকা অৱস্থাত মই আহি দেখা পাওঁ যে মোৰ লাইব্ৰেৰী ভাঙি দিছে আৰু গোটেই আলমাৰীবিলাক পিপালেৰে জাপি থৈছে, থৈ তাতে বিল্ডিঙৰ খুঁটা বনাইছে। আমি প্ৰতিবাদ কৰিলোঁ। সেই সময়ত মই যথেষ্ট দুৰ্বল আছিলোঁ আৰু তেতিয়া মানে আমাক বুজালে যে ঠিক আছে মই পইচাটো দিম। আমি মান্তি হ'বলৈ বাধ্য হৈছিলোঁ কিয় সেই সময়ত মই শাৰীৰিকভাৱে বহুত দুৰ্বল আছিলোঁ। তাৰপিছত তেওঁ বছৰৰ পিছত বছৰ গুচি গ'ল, 8 বছৰ হৈ গ'ল, এতিয়ালৈকে দিয়া নাই। তাৰ উপৰি তেওঁ মোৰ নামত থকা পাৰ্কিং এটা ভাড়া লৈছিলে 1 বছৰৰ কাৰণে বুলি কৈ 8 বছৰ ল'লে। আজিলৈকে তেওঁ সেই পাৰ্কিঙৰ ভাড়াও মোক দিয়া নাই। তাৰ উপৰি 1.5 বছৰ আগতে তেওঁ এগৰাকী মহিলাৰ কাৰণে এটা পাৰ্কিং মোক দাবী কৰে আৰু যে এই মহিলাগৰাকী ইয়াতে থাকে, তেওঁ ভাস্কৰ বিদ্যাপীঠত কাম কৰে। তেতিয়া মই কৈছোঁ যে মোক চোতাল লাগে কাৰণে চুক্তিত লিখি লৈছোঁ। চুক্তিত লিখা আছে মই 2টা ফ্লেট আৰু বেক চাইডৰ যিটো পাৰ্কিং সম্পূৰ্ণ মোৰ আৰু বেক চাইডৰ পাৰ্কিংটো মানে কমন এৰিয়া বুলি তাত লিখা নাই। ফ্ৰণ্ট চাইডহে বিল্ডাৰৰ সেইটো কমন এৰিয়া, মোৰটো বেক চাইড সম্পূৰ্ণ আমাৰ নাম ধৰা যায়। বিভিন্ন ধৰণৰ চোতাল আমাক অসমীয়া মানুহক লাগেই, সেইকাৰণে মই টকাই লোৱা নাই, মই চোতালখন তাতে লিখি লৈছোঁ। ইয়াত চব বিল্ডাৰে ইয়াতে চুক্তিত লিখা আছে। তাৰপিছত কি কৰিলে আন এটা খুব সাংঘাতিক কাণ্ড, সেইটো হ'ল যে মই পাৰ্কিং নিদিলে মোৰ বিৰুদ্ধে কেছ হ'ব পাৰে। কৈছোঁ কেনেকুৱা কেছ যে আপোনাৰ লাইব্ৰেৰী আৰু আপোনাৰ পিছফালৰ অংশ GMCয়ে ভাঙি দিব পাৰে, কমপ্লেইন দিব। তাৰপিছত মই প্ৰশ্ন কৰাত গম পালোঁ কথাটো যে তেওঁ ইলিগেল কনষ্ট্ৰাকশ্যন কৰিছিলে 1270 স্কুৱেৰ ফিট, এইখন চাৰ্টিফিকেট ইলিগেল কনষ্ট্ৰাকশ্যনত। তাৰপিছত GMCয়ে মোক নটিচ কৰিলে। মই GMCক ক'লোঁ কথাটো যে এই কামটো মই কৰা নাই, এইটো বিল্ডাৰে কৰিছিল। কৈছে কি নহয়, আপোনাৰ ওপৰত এইটো আপোনাৰ নামত আছে পাৰ্মিশ্যনটো, গতিকে আমি বিল্ডাৰক এতিয়া নাপাওঁ। মই কৈছোঁ বিল্ডাৰৰ লগত মোৰ পাৱাৰ অফ এটৰ্নি আছে। কৈছে কি নাই, সেই কথাটো আপোনালোকে নিষ্পত্তি কৰিব। এতিয়া আপুনি যিহেতু এতিয়া আপোনাৰ নামত আছে, যিহেতু ইলিগেল কনষ্ট্ৰাকশ্যন আমি ভাঙিমেই। কৈছোঁ ঠিক আছে, তেতিয়াহ'লে আপোনালোকে এইটো ভাঙক, কিন্তু অকল মোৰ ছাইডটো ভাঙিলে নহ'ব। যদি ভাঙে আপোনালোকে 1270 স্কুৱেৰ ফিট চব ভাঙক। মই লাইব্ৰেৰীৰ পৰা আলমাৰী চালমাৰী উলিয়াই দিম, কিন্তু এতিয়ালৈকে ভাঙা নাই সিহঁতৰ ছাইডটো ভাঙাত মই লাগি আছোঁ। কাৰণে যে যদি ভাঙে তেতিয়াহ'লে 1270ৰ ভিতৰত অকল 150 স্কুৱেৰ ফিট ভাঙিবলৈ GMCয়ে মোক নটিচ কৰিছে, নটিচ আছে। মই তেতিয়া কৈছোঁ যে অকল 150 স্কুৱেৰ ফিট ভাঙিব, এইটো অৰাজক হৈছে নেকি? বিল্ডাৰে যদি 1270 স্কুৱেৰ ফিট ইলিগেল কৰিছে, তেতিয়া গোটেইখিনি কৰক। আৰু মই বিপদত পৰি, মই বুলি নহয় সকলো মানুহে বিল্ডাৰক যেতিয়া মাটি দিয়ে বিপদত পৰিয়ে দিয়ে। তাৰ পিছত যদি মই কোৰ্ট কাছাৰীত আজি 5টা কেছ মই হাবাথুৰি খাই গোটেই টকা মোৰ শেষ হৈ গ'ল। গম পালে যে এজন বহিৰাগত ব্যক্তিয়ে অসম আৰু অসমীয়াৰ কাৰণে কাম কৰা এজন জাতীয়তাবাদী ব্যক্তিক কি ধৰণে তেওঁলোকে প্ৰৰোচনাত পেলাই তেওঁলোক মানে হত্যাৰ ভাবুকি দিছে। জুলাই আৰু আগষ্ট মাহত দুবাৰকৈ তেখেতক হত্যাৰ ভাবুকি দিয়া হৈছে। মই এতিয়া এটা কথা স্পষ্টকৈ সুধিব বিচাৰিছোঁ অসম চৰকাৰখনক যে এনেকুৱা ব্যক্তিখনক যেতিয়া সৰু সুৰা হাংগু পাংগুৰ নেতা পালিনীৰ ক্ষেত্ৰত যেতিয়া ভাবুকি আহে, তেতিয়া PSO প্ৰধানকৈ তেওঁলোকে আপোনাৰ দেহ সুৰক্ষাৰ কি কয় তেওঁলোকে বেটেলিয়ন বা ফ'ৰ্চ তেওঁলোকে ইউজ কৰে। এতিয়া ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াৰ ক্ষেত্ৰত এই সুৰক্ষা ব্যৱস্থাটো কেনেকৈ ল'ব? অসম পুলিচ প্ৰশাসন তথা অসমৰ আমি মাননীয় DGP সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক সুধিব বিচাৰিছোঁ। আৰু পৱন আগৰৱাল বুলি কোৱা ব্যক্তিজনক বিলাসী থানা অসমে ইতিমধ্যে যিখন আমাৰ সংবাদমেল আয়োজন কৰিছে, আমি একেলগতে আছোঁ। আহি থকা দিনবিলাকত ইয়াৰ হিচাপ নিকাচ এতিয়া বিলাসী থানা অসমে কৰিব। বিলাসী থানা অসমে পোনপটীয়াকৈ বিষয়টোৰ লগত জড়িত হোৱা নাছিলে। এতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কৈ দিছোঁ, এনেকুৱা ডাঙৰ ডাঙৰ বিল্ডাৰ পৱন আগৰৱালাক আমি আঁঠু ভৰাই ৰাখিছোঁ ৰাস্তাত। এনেকুৱা ডাঙৰ ডাঙৰ বিল্ডাৰ পৱন আগৰৱালাৰ আঁঠু ভৰাই ৰাখিছোঁ, আঁঠু ভৰি চাল ছিগি নোযোৱালৈকে বিলাসী থানা অসমে কেতিয়াও কোনো কাৰণত কিন্তু এৰি নিদিব। এটা কথা স্পষ্ট কৈছোঁ, এতিয়া কেৱল অসমীয়া যুৱ মঞ্চ নহয়, বিলাসী থানা অসমত আছে। গুৱাহাটী বুলি ক'লে পোনপটীয়াকৈ স্পষ্টকৈ অহা এটা সংগঠন হ'ল বিলাসী থানা অসম। গতিকে বিলাসী থানা অসমৰ মধ্যে এটা কথা কৈছোঁ, হয় তেখেতৰ যি প্ৰাপ্য আছে প্ৰাপ্য ঘূৰাই দিয়ক, আৰু অসম চৰকাৰ তথা অসমৰ গৃহ বিভাগে ককাইদেৱে প্ৰাপ্য নোপোৱা পৰ্যন্ত তেখেতক সুৰক্ষা দিব লাগিব, নহ'লে কিন্তু বিলাসী থানা অসমে আহি থকা দিনত পৱন আগৰৱালাক কিন্তু আমি ভাবুকি হিচাপে থিয় হ'ম। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট আমি দেখি আহিছোঁ, জাতীয় জীৱনৰ কাৰণে কাম কৰি অহা বিশেষ ব্যক্তি যদি লিষ্টত আমি লিষ্ট ডাউন কৰোঁ, তেখেতৰ নামটো এই প্ৰথম 2-3জনৰ ভিতৰতে পৰে। এতিয়া ৰাজকুমাৰ বৈশ্যৰ নিচিনা ব্যক্তি এজন, যিজনৰ ব্যক্তি আমি এটা কি কয় এজন বয়োজ্যেষ্ঠ ব্যক্তি, এতিয়াই মানে প্ৰাণৰ
শংকাত ভুগিবলগীয়া হৈছে। বহিৰাগত ব্যক্তি ইমানখিনি সাহস পালে, সৌদিনা আমি দেখিবলৈ পাইছোঁ শিৱসাগৰত, আকৌ দুদিনৰ আগত আমি দেখিবলৈ পাইছোঁ শিৱসাগৰত থকা বিহাৰী আৰু আপোনাৰ আগৰৱালা পাঠী ব্যক্তিৰ উৎপাত, এতিয়া গুৱাহাটীত তেনেকুৱা উৎপাত চলি আছে। তেওঁ ইতিমধ্যে কোৱা মতে ইয়াতে এজন কুখ্যাত দাগী অপৰাধী গায়ত্ৰী শইকীয়া নামৰ এজন যিগৰাকী CBI তদন্তৰ আওতাত থকা এগৰাকী ব্যক্তিয়ে এগৰাকী মহিলা ইয়াত শিক্ষয়িত্ৰী সোমাইছে। গতিকে সেইগৰাকীৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়াত ইয়াৰ কাৰ মানে সম্পূৰ্ণ সহযোগিতা আছে। আৰু পৱন আগৰৱালা বুলি কোৱা যিজন ব্যক্তি 1270 স্কোৱাৰ ফুটৰ যিখিনি অবৈধ মাটি আছে তাত কেৱল 150 ফুট ভাঙিবৰ কাৰণে GMCয়ে পাৰ্মিশ্যন দিছে, বাকীখিনি ক্ষেত্ৰত ক'ত বুজা পৰা আছে। গতিকে ইয়াৰ পৰা আমি পোনছাতে এটা কথাই অসমীয়া আৰু স্বদেশৰ কাৰণে কাম কৰা জাতি মাটিয়ে ভেটি চৰকাৰ বুলি কোৱা যিখন BJP চৰকাৰ, তেওঁলোকক পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে কাৰ ৰক্ষণাবেক্ষণত, ইয়াত অচ্যুত সিংহৰ ৰক্ষণাবেক্ষণত নে আপোনাৰ নাগপুৰৰ ৰক্ষণাবেক্ষণ ইয়াত কাম চলি আছে। ইয়াত কোনো আগৰৱালা, ইয়াত কোনো বহিৰাগত আমি অচিনাকি উপাধি ইয়াত দাদাগী নচলিব। ইয়াত কেৱল অসমত খিলঞ্জীয়া থলুৱা ব্যক্তিৰ দাদাগী চলিব। আহি থকা দিনত যদি পৱন আগৰৱালাই যদি মই স্পষ্টকৈ বিকাশ অসমে বিল আছিল অসমৰ মজিয়াৰ পৰা কৈছোঁ, জাতীয় জৈৱতৰ মজিয়াৰ পৰা কৈছোঁ, কিবা কাৰণতে তেওঁ যদি প্ৰাপ্যধন খুৱাই নিদিয়ে এই সন্মুখত তেখেতক আঁঠুকঢ়াই ৰাখিম। তেওঁ বিল্ডিঙৰ তলত মই আমি বিৰাচিত অসম মুখতে যুৱ মঞ্চ সচেতন মহলে কৈছোঁ, অসমত ইমানখিনিলৈকে দাদাগী নচলিব যে তেখেতে তেওঁৰ ভাগৰ বিপদত পৰি মাটিখিনি বিক্ৰী কৰিছিলে। 25 লাখ টকা দিবলৈ আছে, তেওঁ 8 বছৰকৈ পাৰ্কিঙৰ পইচা দিবলৈ আছে। এইটো কি হয় মানে ফৌজদাৰী কাগজ চাব লাগিছে। ইয়াত ইমান মানে ইয়াত কি কয় ৰাজনৈতিক এইবিলাক যিবিলাক পাৱাৰ এই 2-4 বছৰ 5 বছৰ কাৰণে আহে। ইয়াত কিন্তু অসমীয়া দাদাগী চলিব, বাকী একো ক'বলগীয়া নাই। ইয়াত আমি অসম পুলিচ প্ৰশাসন ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰাৰ পাছত এতিয়ালৈকে আমি যি পাব লাগে তাৰ উচিত আমি ইয়াৰ উত্তৰ পোৱা নাই। গতিকে ইয়াৰ উচিত উত্তৰ পাব লাগিব। আৰু আমাৰ জাতীয় জীৱনৰ মজিয়াৰ পৰা অসম চৰকাৰক এটা অনুৰোধ, প্ৰত্যেকখন চৰকাৰে কৰ্ণাটকতে চাওক, আপুনি য'লৈকে নাচাওক লাগিলে বিহাৰতে চাওক, প্ৰত্যেকখন চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক মেৰুদণ্ডত পোন কৰি চিধাকৈ বহি আছে। তো গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীজনক সুধিব বিচাৰিছোঁ যে আপোনাৰ ৰাজনৈতিক প্ৰেক্ষাপটত জাতীয় জীৱনৰ চেতনা কিয় নাই। গতিকে প্ৰত্যেকজন ব্যক্তিকে সুধিব বিচাৰিছোঁ, অসমৰ বৰ্তমান সময়ত গৃহ বিভাগক সুধিব বিচাৰিছোঁ যে এইজন ব্যক্তিক আমাৰ ৰাজকুমাৰ বৈশ্যক তেখেতক দৰকাৰ হ'লে প্ৰয়োজনীয় মই ভাবোঁ আপোনাৰ পিছত প্ৰদান কৰিব লাগে। কাৰণ আপুনি যি অনিশ্চিত ভৱিষ্যতে আপুনি ভুগিবলগীয়া হৈছে, জেলত ভুগিবলগীয়া আছে, সেই ক্ষেত্ৰত কিমান ৰক্ষণা কৰিব। গতিকে আমাৰ এটা অনুৰোধ, আহি থকা দিনবিলাকত এটা বিল আছে অসম তথা গুৱাহাটী জিলা সমিতিয়ে এই ক্ষেত্ৰত পোনপটীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে জাতীয়তাবাদী পুনৰ্নিৰ্মাণ সমিতি সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্য ডাঙৰীয়া, তাৰপিছত এইপিনে জাতীয়তাবাদী নেতা তালুকদাৰ ডাঙৰীয়া আৰু মহেন্দ্ৰ দাস ডাঙৰীয়া। আজি সংবাদমেলখন অনুষ্ঠান কৰা হৈছে এইটো কাৰণতে, এজন পৱন আগৰৱাল নামৰ বিল্ডাৰ যোনজনে এই প্ৰপাৰ্টি তেখেতৰ পৰা লৈছিলে কণ্ডিশ্যনত, আজি প্ৰায় 8 বছৰে হ'ল তেখেতে পাবলগীয়া যি 25 লাখ টকা আজিলৈকে আদায় দিয়া নাই। আৰু 2 নম্বৰ কথা হৈছে তেখেতৰ এই পাৰ্কিংটো প্ৰায় কেইবছৰ 7 বছৰ আপোনাৰ ব্যৱহাৰ কৰিলে, তাত যোনখিনি মাচুল হয় সেইখিনিও আদায় কৰা নাই, প্ৰায় 3 লাখ টকা দিবলৈ বাকী আছে। আৰু এতিয়া কথাটো হৈছে তেখেতে যেতিয়া পইচাখিনি বিচাৰিবলৈ যায় বা তেখেতক কণ্টেক্ট কৰিবলৈ চায়, তেখেতে এতিয়া নতুনকৈ এটা কাম কৰিবলৈ আৰম্ভ কৰিছে, এখেতক পানে মৰা ভাবুকি দিয়ে বা বহুতো থ্ৰেটেনিং দি আছে। লগতে ইয়াৰ ফ্লেটৰে এগৰাকী মহিলা হতাৰ পৰা তেখেতক বহুতো নিৰ্যাতন কৰি আছে। তেখেতৰ নাম হৈছে গায়ত্ৰী শইকীয়া। এই গায়ত্ৰী শইকীয়া আকৌ আপোনাৰ ভাস্কৰ বিদ্যাপীঠ স্কুলৰ এখন স্কুলৰ শিক্ষাৰ্থী হয়। তেখেতৰ ওপৰত আজি প্ৰায় কেইমাহমানৰ আগতে এলিগেশ্যনো আহিছিলে, প্ৰায় 100 কোটি টকা কেলেংকাৰী গিৰিয়েকৰ লগত হেমচন্দ্ৰ বৰুৱা নামত। এতিয়া কথাটো হৈছে এই পৱন আগৰৱাল নামৰ ব্যক্তিজনে তেখেতৰ যোনটো প্ৰাপ্য ধন পাবলৈলগীয়া সেইটো কেতিয়াকৈ আদায় কৰি দিব। আমি গুৱাহাটী মহানগৰ সমিতিয়ে আজি এই সংবাদমেলৰ জৰিয়তে তেখেতক ক'বলৈ বিচাৰিছোঁ, আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। এই 24 ঘণ্টাৰ ভিতৰতে যদি তেখেতে ৰাজকুমাৰ বৈশ্যক যি প্ৰাপ্য ধনখিনি যদি আদায় নকৰে, তেখেতৰ গোটেই ব্যৱসায়িক প্ৰতিষ্ঠান যিমানবোৰ আছে আমি তলা বান্ধি দিয়াবলৈ বাধ্য হ'ম। আৰু ইয়াৰ ওপৰত আপোনালোকক চমুকে অলপমান কথা দুআষাৰমান তেখেতে কেনেকৈ ভুক্তভোগী হ'ল, কি হ'ল, তেখেতে ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াই জনাব আপোনালোকক।